হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? গৰম কেনেকুৱা পাইছে বাৰু আপোনালোকে? সাংঘাতিক গৰম দিছে ন এইকেইদিন। কি কৰিব আৰু, এতিয়া দুদিনমান গৰম পৰিবই আৰু লাহেকৈ ঠাণ্ডা দিন আহিব আৰু ন এতিয়া। তো আজি মই কি আনিলোঁ জানানে? এয়া চাওকচোন, ছাগলী মাংস লৈ আনিছোঁ 1 কেজিমান। বহুত দিন খোৱা নাছিলোঁ, 6 মাহমান হ'ল। তো এতিয়া গৰম গৰম কৰি থাকিলেতো নহ'ব ন, যিটো বস্তু খাবলৈ মন যায় আৰু খামেই। তো সেইটো কাৰণে 1 কেজিমান আনিলোঁ। 6 মাহমান খোৱা নাই, গম পাইছে। আজি ভাবিছোঁ নাই, কিমান আৰু চিকেন ভাত খাই থাকিম। তো অকণমান মুখৰ জুতিটো ল'বও মন যায় ন বেলেগ বেলেগ খানাৰে। এয়া ধুনীয়াকৈ ধুই মেলি প্ৰথমে মেৰিনেট কৰি লৈছোঁ। ইয়াতে মছলা দিছোঁ, বিশেষ একো মছলা দিয়া নাই আৰু মই একদম ঘৰুৱা পদ্ধতিৰে বনাম। বিশেষ একো নিদিওঁ, একদম চিম্পুল আৰু যেনেকৈ ঘৰত বনোৱা যায়, যেনেকৈ খোৱা যায় ঠিক তেনেকৈয়ে বনাম আৰু। ইয়াতে অকল নিমখ দিছোঁ, হালধি দিছোঁ আৰু মছলা দুবিধ এড কৰিছোঁ। তাৰপৰা ধুনীয়াকৈ মেৰিনেট কৰি অলপ মাংসখিনি অলপ টাইম ফ্ৰিজত ৰাখি দিলোঁ, আধা ঘণ্টামান মেৰিনেট কৰি। তাৰপিছত এয়া গোটা গৰম মছলা দি দিছোঁ, অলপমান তেল। যিহেতু ছাগলী মাংসটো অকণমান তেলেই হয় ন, সেইটো কাৰণে বৰ বেছি তেলো দিয়া নাই। কিন্তু পিঁয়াজ কেইটামান সৰহকৈ দিছোঁ, 4-5টামান পিঁয়াজ দি পিনি সেয়া লাহেকৈ অলপ লৰাই থাকিম। অলপ টাইম ভাজিব লাগিব পিঁয়াজটো ৰঙচুৱা হোৱালৈকে। এয়া পিঁয়াজখিনি সুন্দৰকৈ ভাজ খাই গৈছে। এতিয়া ইয়াতে মাংসখিনি ঢালি দিছোঁ। এতিয়া প্ৰায় 1 ঘণ্টামান সময় এইদৰে লাহে লাহে লৰাই ভাজি থাকিব লাগিব মাংসখিনি। অলপমান হাতখন বিষ হৈ যায়গৈ, কিন্তু উপায় নাই আৰু, এইখিনি কষ্টটো কৰিবই লাগিব ন খাবলৈ মন গ'লে। তো যি হওক কৰি আছোঁ আৰু লাহে ধীৰে। লাগিব প্ৰায় 2 ঘণ্টামান সময় লাগিব। এনেই অলপমান ভাজি পিনি কুকাৰত কেইটামান চিটি মাৰি দিলেও হৈ যায় বাৰু। কিন্তু মই মানে তেনেকৈ নবনাওঁ আজি, ডাইৰেক্ট কেৰাহীতে বনাই কেৰাহীতে সিজাই দিম আৰু। সেইকাৰণে মোৰ প্ৰায় 2 ঘণ্টামান সময়টো লাগিবই বনাবলৈ। এয়া ভাজি আছোঁ লাহে লাহে। এয়া অমিতা এটা আছিলে, কাটি লৈছোঁ। এয়া মাংসখিনি ওপৰতে দি দিছোঁ অমিতাটো। যেনেকৈ হাঁহৰ লগত কোমোৰা মিলে, তেনেকৈ ছাগলী মাংসৰ লগত অমিতা মিলে বুলি কয় বহুতে। কিন্তু কথাটো হয়ো বাৰু, খাই বহুত ভাল লাগে অমিতা দিলে। এয়া লাহে লাহে লৰাই আছোঁ। এইটো মিট মছলাৰ পেকেট হয়, অলপমান দি দিছোঁ। আৰু এটা আলু কাটি দি দিছোঁ লগতে। এতিয়া আৰু অকণমান সময় ভাজিম। বিলাহী দিয়াৰ সময় হৈ গ'ল। এটা বিলাহী এইদৰে এনেকৈ দলি মাৰি দিছোঁ আৰু লগতে জলকীয়া। পানী দি পিনি অলপ উতলাই দিলোঁ আৰু অকণমান উতলোৱাৰ পিছতে অফ কৰি দিব পাৰিম আৰু ধুনীয়াকৈ। এয়া মোৰ চিম্পুল ছাগলী মাংসৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ইয়াতে অলপমান ধনিয়া পাত দি দিছোঁ। মই পিছে গৰম দিনত ইমান ধনিয়াটো পচন্দ নকৰোঁ বাৰু, কিন্তু বজাৰ কৰোঁতে দোকানীজনে এনেই দি দিছিলে অলপমান, সেইটো কাৰণে লৈ আহিলোঁ আৰু দি দিছোঁ আৰু লগতে। পিছে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱানো পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, পুনৰ লগ পাম দেই, বাই বাই।